অসম প্ৰাদেশিক কংগ্ৰেছ সমিতি কিমান চনত গঠন কৰা হৈছিল? উত্তৰ: অসম প্ৰাদেশিক কংগ্ৰেছ কমিটি 1921 চনত গঠন কৰা হৈছিল। অসমীয়া প্ৰথম ৰাজ্যপালগৰাকীৰ নাম কি আছিল? উত্তৰ: অসমীয়া প্ৰথম ৰাজ্যপালগৰাকীৰ নাম বিষ্ণুৰাম মেধি আছিল। অসমৰ পৰা ভাৰতৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম ব্যক্তিজনৰ নাম কি? উত্তৰ: অসমৰ পৰা ভাৰতৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম ব্যক্তিজন হ'ল ফখৰুদ্দিন আলী আহমেদ। মানস ৰাষ্ট্ৰীয় উদ্যানে কিমান চনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল? উত্তৰ: 1990 চনত মানস ৰাষ্ট্ৰীয় উদ্যানে ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল। প্ৰথম অসমীয়া বুৰঞ্জীমূলক উপন্যাসখনৰ নাম কি? উত্তৰ: প্ৰথম অসমীয়া বুৰঞ্জীমূলক উপন্যাসখনৰ নাম হ'ল ভানুমতী। অসমৰ উপন্যাস সম্ৰাটজনৰ নাম কি? উত্তৰ: অসমৰ উপন্যাস সম্ৰাটজনৰ নাম হ'ল ৰজনীকান্ত বৰদলৈ। পবিতৰা অভয়াৰণ্যই কিমান চনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল? 1987 চনত পবিতৰা অভয়াৰণ্যই ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল। ধোদৰ আলি কোন ৰজাৰ দিনত নিৰ্মাণ কৰা হৈছিল? উত্তৰ: গদাধৰ সিংহৰ দিনত ধোদৰ আলি নিৰ্মাণ কৰা হৈছিল। অসমীয়া সাহিত্য বুৰঞ্জীৰ লেখকজনৰ নাম কি? উত্তৰ: অসমীয়া সাহিত্য বুৰঞ্জীৰ লেখকজনৰ নাম হ'ল দেৱেন্দ্ৰনাথ বেজবৰুৱা। অসমত প্ৰথমে ষ্টেডিয়াম কোন জিলাত নিৰ্মাণ কৰা হৈছিল? উত্তৰ: অসমৰ যোৰহাট জিলাত প্ৰথমে ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছিল। পথৰুৱাঘাটৰ বিদ্ৰোহ কিমান চনত হৈছিল? উত্তৰ: 1894 চনত পথৰুৱাঘাটৰ বিদ্ৰোহ হৈছিল। নামঘোষা কোনে ৰচনা কৰিছিল? উত্তৰ: মাধৱদেৱে নামঘোষা ৰচনা কৰিছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্যজনৰ নাম কি আছিল? উত্তৰ: গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্যজনৰ নাম কৃষ্ণকান্ত হান্দিক আছিল। মহাত্মা গান্ধীয়ে কিমান চনত প্ৰথম অসম ভ্ৰমণ কৰিছিল? উত্তৰ: 1921 চনত মহাত্মা গান্ধীয়ে প্ৰথম অসম ভ্ৰমণ কৰিছিল। জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল? উত্তৰ: জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমজন অসমীয়াৰ নাম হ'ল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। অভিৰুচি ক্ৰীড়া দিৱস কোন মাহৰ কোন তাৰিখে উদযাপন কৰা হয়? উত্তৰ: ছেপ্টেম্বৰ মাহৰ 3 তাৰিখে অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়। অসমৰ প্ৰথম মুখ্যমন্ত্ৰীজনৰ নাম কি আছিল? উত্তৰ: অসমৰ প্ৰথম মুখ্যমন্ত্ৰীজনৰ নাম
গোপীনাথ বৰদলৈ আছিল।